চেনেহী মোৰ অসমীয়াই, চিৰ চেনেহী মোৰ অসমীয়াই। তুমি শুনিছানে আই? তুমি চাগৈ নিজেই দেখিছা। তুমি মই সকলো কুবিত বুকুত জুই দপদপাই জ্বলি আছে আৰু জ্বলি থাকিব যেতিয়ালৈকে তোমাৰ আচল সেউজ নহ'ব। নিজৰ পুত্ৰই জাতি ভূমি নাপাব, নিজৰ সন্তানে স্বাধীনতা নাপাব। এখন দেশ লজ্জাবোধ কৰোঁ জাননে আই? স্বাভিমান ৰক্ষাৰ যুঁজত দুজনমান ঘৰ বিভীষণ, ক্ষমতা সম্পন্ন তেওঁলোক, অথচ তুমি সিহঁতৰ পৰা অৱহেলিত আই, অৱহেলিত। নালাগে নালাগে আমাক তেনে খ্যাতি, নালাগে কোনো যশস্যা, নালাগে আনৰ হাতৰ পুতলা সদৃশ ক্ষমতা, যদি নোৱাৰো কৰিব অসমীয়াৰ সেৱা। লাচিত কনকলতাৰ তেজ আজিও আছে প্ৰত্যেকজন অসমীয়াৰ শিৰে শিৰে। প্ৰয়োজন হ'লে পুনৰ তেজ দিম, কিন্তু অসমীয়াৰ সত্তা কেতিয়াও নিদিওঁ, কেতিয়াও নিদিওঁ। সঁচাকৈ আজি বুকু হম হম কৰি অমুৰাই, তুমি দুখ কৰি নাথাকিবাই। আমি নেৰো, কেতিয়াও নেৰো তোমাৰ ভাষা, জাতি, মাটি, কৃষ্টি, সংস্কৃতি। প্ৰাণ গলেও পণ নাযায় চিৰ চেনেহী মোৰ অসমীয়াই। শেষত জ্যোতিপ্ৰসাদৰ আশাৰে মোৰ কবিতাটি শেষ কৰিবলৈ ওলাইছোঁ। এন্ধাৰত তই থাকিবি কিয়নো, জগত পোহৰ হ'ল, জগতত খুওৱা জ্ঞান বিয়পিছে, তোৰ দুৱাৰ বন্ধ ৰ'ল। দুৱাৰ মুকলি কৰ অসমীয়া, তোৰ জ্যোতি স্নান কৰিবৰ হ'ল। নমস্কাৰ।